নিখিল ব্ৰাহ্মণ সমাজ ছাত্ৰ সন্থাৰ আজি দ্বাদশ প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি আমাৰ কিছু কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি পোনপ্ৰথমে আমাৰ স্বচ্ছ ভাৰত যি অভিযান আমি চাফাই অভিযানেৰে আৰম্ভ কৰিলোঁ। তাৰপিছতে পতাকা উত্তোলন হ'ল, স্মৃতি তৰ্পণ হ'ল। আজি এই পতাকা উত্তোলনস্থলীতে আমি নিখিল ব্ৰাহ্মণ সমাজ ছাত্ৰ সন্থাই প্ৰতিজ্ঞাবদ্ধ হৈছোঁ, সংকল্পবদ্ধ হৈছোঁ জাতিটোক সৰ্বোচ্চ প্ৰকাৰে কেনেকৈ আগবঢ়াই লৈ যাব পাৰি। আমি ৰাজনৈতিকভাৱে, সামাজিকভাৱে, শৈক্ষিকভাৱে, অৰ্থনৈতিকভাৱে সকলো ক্ষেত্ৰতে দুৰ্বল। গতিকে এই দুৰ্বলবোৰ কেনেকৈ আমি আঁতৰাব পাৰোঁ, তাৰ কাৰণে আজি আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। সকলোৱে সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰি, এইবোৰ সমস্যা সমাধানৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে আলোচনা কৰিছোঁ। আৰু লগতে আমাৰ যিটো মুখ্য উদ্দেশ্য, আমাৰ উদ্দেশ্য আমাৰ জনগোষ্ঠীক সৰ্বোচ্চ প্ৰকাৰে আগবঢ়াই লৈ যোৱা, এই ক্ষেত্ৰত আমাৰ বিভিন্ন যিবোৰ আৰু আমাৰ সংগঠন আছে, ভাতৃ সংগঠন, তেওঁলোকৰ লগত আমি আজি একেলগে ইয়াতে উপস্থিত হৈছোঁ। আৰু লগতে আমাৰ যিটো মুখ্য সমস্যা, আমাৰ জনজাতিৰ যিটো সমস্যা, কিছু কিছু জিলাত আমাৰ জনজাতিৰ প্ৰমাণপত্ৰ লাভ কৰিছে, কিছু কিছু জিলাত লাভ কৰা নাই। এই যে এটা সমস্যা হৈ আছে, এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছোঁ, BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীৰ লগত আলোচনা কৰিছোঁ, কিন্তু এতিয়ালৈকে আমি সুফল পোৱা নাই। গতিকে আজি আমি এই পতাকা উত্তোলন স্থলৰ পৰাই আমি চৰকাৰক কঠোৰভাৱে সমালোচনা কৰিছোঁ। কিয় এটা জনজাতীয় জনগোষ্ঠীক এনেকৈ তেওঁলোকে মাহিয়া দৃষ্টিৰে চাইছে। গতিকে তেওঁলোকক আমি আজি ইয়াৰ পৰাই আমি তেওঁলোকক আহ্বান জনাইছোঁ, যাতে জনজাতিটোক জীয়াই ৰখাৰ স্বাৰ্থত তেওঁলোকে কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰে। তেওঁলোকে যিটো আমাৰ সমস্যা, মুখ্য সমস্যা, জনজাতীয় যিটো সমস্যা, সেই সমস্যা তেওঁলোকে অকণমান তেওঁলোকে ভাবি চাব লাগে বা অকণমান তেওঁৰ গুৰুত্ব সহকাৰে ল'ব লাগে। আৰু লগতে আমাৰ যিটো সমস্যা, আমি কাউন্সিল লৈ, আমাৰ এটা ছেটেলাইট কাউন্সিল, আমি ব্ৰাহ্মণ কছাৰীসকলৰ ছেটেলাইট কাউন্সিল লৈ আমি আমাৰ দাবী লৈ গৈ আছোঁ। গতিকে আমি আশা ৰাখিছোঁ অনাগত দিনত আমাৰ ব্ৰাহ্মণ কছাৰী জনগোষ্ঠীটোক আমি বিভিন্ন প্ৰকাৰে সহায় কৰাৰ কাৰণে এটাই আমাৰ উপায় আছে, সেয়া হ'ল আমাৰ কাউন্সিল। সেই কাউন্সিলটো যেতিয়ালৈকে আমি নিদিব, তেতিয়ালৈকে কিন্তু আমি ব্ৰাহ্মণ কছাৰী ছাত্ৰ সন্থাই আমাৰ চৰকাৰৰ বিপক্ষে আমি লাহে লাহে আমাৰ কাৰ্যসূচী আমি আগবঢ়াই লৈ যাম। কাৰণ আমি 2 বছৰ আমি ভাবিলোঁ যে তেওঁলোকে আমাক কিবা দিব নেকি, তেওঁলোকৰ ওচৰত গৈছোঁ, কাকুতি মিনতি কৰিছোঁ, তেওঁলোকক যি কৰিব লাগে কৰিছোঁ, কিন্তু আজিলৈকে তেওঁলোকে আমাৰ সমস্যাসমূহ গুৰুত্ব সহকাৰে লোৱা নাই। সেইকাৰণে এতিয়া আমি এতিয়া আন্দোলনমুখী পদক্ষেপ লোৱাৰ কাৰণে সাজু।